নমস্কাৰ। কেতিয়াবা খন্তেকতে কিছুমান দৃশ্যই মন মোহিনী। তেনেকুৱা এটা খন্তেকীয়া সময়ৰ অনুভৱ লৈ আহিছোঁ আজি। খুব কম শব্দৰ ভিতৰত পাঠ কৰিব চেষ্টা কৰিছোঁ। চিনাকি চকুৱে সুহুৰি মাৰিছে, ওঠৰ লাজুক হাঁহিটিৰ সপোনেও মোক মাতিছে। প্ৰণয়ৰ বতাহত শিহৰণ জাগিছে, কলিজাত মিঠা অনুৰাগৰ বৰষুণ জাখৰিছে। এপলক আবেগে বাৰে বাৰে কিয় জানো মোৰ উকা মন ৰঙাইছে। ঘামে ধোৱা দুগালত চুলীয়া চুমা দেখা পালো, অচিনাকিজনী বৰ মৰম লাগিছে। ধন্যবাদ।